মিছলীয়া ডিম্পু বৰুৱা অনুৰাগীক ঠগাই ডিম্পুৱে একে চৰতে ডিম্পুৰ মূৰ ঘূৰাই দিম ৰব এয়া আমি কোৱা কথা বুলি ভাবি কমেণ্টত আমাক গালি দিয়াৰ আগতে এটা ভিডিঅ' ক্লিপ চাই লওক ডিম্পু বৰুৱা এনেকুৱা এটা ছদি নহয় ডিম্পু বৰুৱা নম্বৰ চুদু ভাই ডিম্পু বৰুৱা বুলি ক'ম বুলি ভাবিছে নেকি আপোনালোকে এনেকৈ এক নম্বৰ মিছলীয়া ডিম্পু বৰুৱা এনেকুৱা এটা ছদি নহয় ডিম্পু বৰুৱা নম্বৰ চুদু ভাই ডিম্পু বৰুৱা বুলি ক'ম বুলি ভাবিছে নেকি আপোনালোকে এনেকৈ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক নিচিনা মানুহ এইখন অসমত বহুত কম সেই জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক মিছলীয়া আখ্যা তথা চৰম মাৰিব বুলি কিয় ক'লে আন এগৰাকী তথাকথিত ইউটিউবাৰে কিন্তু কিয় নিজকে ভাইৰেল কৰাৰ কাৰণে এনেদৰে ডিম্পু বৰুৱাক গালি পাৰিছে নে ডিম্পু বৰুৱাই কিবা ভুল কৰিছিল উল্লেখযোগ্য যে ডিম্পু বৰুৱাক গালি দিয়া ভিডিঅ'টো ডিলিট কৰি দিলে সেই তথাকথিত ইউটিউবাৰজনে নিজৰ ইউটিউব চেনেলৰ পৰা অতুল ব্লগছ নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা হৈছিল ডিম্পু বৰুৱাক গালি দিয়া ভিডিঅ'টো এক নম্বৰ মিছলীয়া ডিম্পু বৰুৱা এনেকুৱা এটা ছদি নহয় ডিম্পু বৰুৱা নম্বৰ চুদু ভাই ডিম্পু বৰুৱা ইমান মিছলীয়া এক নম্বৰ ফটুৱা ডিম্পু বৰুৱা এক নম্বৰ চুদু ভাই ডিম্পু বৰুৱা ঠিক আছে এতিয়া কোনোবাই কমেণ্ট কৰকচোন মোক